গুণ্ডা বাহিনী তেওঁলোকে বিভিন্ন ঠাইত এম্বুছ কৰি আছিল। আমি আজি নিচিমাত আমাৰ আঞ্চলিক অফিচ কাৰ্যালয়ত আমি বিশেষ এটা কামৰ কাৰণে গৈছিল। সেই অঞ্চলতো আমাক খবৰ দিছে যে তেওঁলোকে তেনেকুৱা এটা এম্বুছ কৰা আৰু বিভিন্ন মানুহ তেওঁলোকে খেদি পেলাই মানে ৰাস্তাত আগভেটি ধৰা এনেকুৱা খবৰ পাইছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক যেনেকুৱা আক্ৰমণ কৰা হ'ল, লগতে বাওখুংৰি সমষ্টিৰ UPPLৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানীক যেনেকুৱা আক্ৰমণ কৰা হ'ল, তেওঁলোকৰ গাড়ী 5খনকৈ গাড়ী যি ভাঙি দিয়া হ'ল, এই ঘটনাটো এইটো সহজ আমি ল'ব পৰা নাই। আৰু এই ঘটনাটো কোনো কাৰণে সৰু ঘটনা নহয়। আৰু অসমবাসীয়ে জানক, গোটেই মানে সমগ্ৰ দেশবাসীয়ে জানক যে BTRত 17 বছৰৰ যি জংগল ৰাজ আছিল, যি দাদাগিৰি, যি দালাল ৰাজ, কমিশ্যন ৰাজ চৰকাৰ আছিল, সেই চৰকাৰটো আজি দলে বলে শিল দল ভাঙি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰি পেলাই দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে, অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ভোটদান কৰিছে, জংগল ৰাজ অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিছে। আৰু এই ভোটদান মানে প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়াত সম্পন্ন হোৱাৰ পিছত তেওঁলোকে গম পাইছে যে ওদালগুৰি আৰু বাক্সাত তেওঁলোকে জিৰো মাৰিবলৈ গৈ আছে। আৰু অহাকালি যি নিৰ্বাচন হ'ব লগা আছিল, সেই নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে ৰাইজক মানে দাবী ধমকি ভয় খুৱাই পেলাই বা এনেকুৱা এটা আক্ৰমণ কৰি পেলাই ৰাইজক ভয় খুৱাই তেওঁলোকে ৰাইজক মানে ভয় ভাবুকি দেখুৱাই যাতে ভোটদানৰ পৰা বিৰত থাকে, সেই পন্থাবিলাক তেওঁলোকে অৱলম্বন কৰিছে। আৰু যিবিলাক মানে ভেৰণীয়া গুণ্ডা বাহিনী বিভিন্ন ঠাইত ইউথ কেম্পত পাতি পেলাই বিভিন্ন গাঁৱত তেওঁলোকে মানে ভোজ ভাত খাই পেলাই তেওঁলোকে ৰখি থকা বুলি আমি গম পাইছোঁ। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আজি এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অসম চৰকাৰ আৰু অসমৰ মানে আৰক্ষী বিভাগ, লগতে গৃহ বিভাগক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা DGP ডাঙৰীয়াক, মুখ্য সচিব ডাঙৰীয়াক, BTRৰ যি IGP ডাঙৰীয়া আছে, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যে এই দনেশ্বৰ গয়াৰীৰ নেতৃত্বত বাওখুংৰি সমষ্টি BPFৰ যি বৰ্তমানৰ কেণ্ডিডেট, তেওঁৰ নেতৃত্বত যি এই ঘটনাটো সংঘটিত কৰিলে তেওঁ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। যিসকল আক্ৰমণকাৰী তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে যিখিনি ব্যৱস্থা আমি 12 ঘণ্টীয়া সময় দিছোঁ। আৰু আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি দাবী জনাইছোঁ। আৰু যদি প্ৰশাসনে চৰকাৰে এই গুণ্ডা বাহিনী বা ভেৰণীয়া যিবিলাক মানে আক্ৰমণকাৰী লোক বা দুষ্কৃতিকাৰী লোক তেওঁলোকৰ ওপৰত যদি ব্যৱস্থা নলয়, কোনো যদি তেওঁলোকক কৰায়ত্ব কৰাৰ কাৰণে বা তেওঁলোকক মানে বিহিত ব্যৱস্থা যদি নলয়, নিখিল বড়ো ছাত্ৰ সন্থা শান্তিৰ মানে স্বাৰ্থত বা BTRবাসীৰ মানে ইয়াত স্থায়ী শান্তিৰ স্বাৰ্থত আমি নিশ্চয়কৈ গণতান্ত্ৰিকভাৱে আমি হাংগাৰ ষ্ট্ৰাইক মানে অৱসান মানে আমি মানে তাত মানে অনশনত বহিব লগা হ'ব। আৰু এই কথা আমি স্পষ্ট কৈছোঁ, আমি 12 ঘণ্টীয়া আমি চাম। আৰু প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, অসম চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে, আৰক্ষী প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে। কিন্তু যি ধৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে এইটো অতিকে দুৰ্ভাগ্যজনক। আৰু আমি দেখিবলৈ পাইছোঁ যে নিৰাপত্তা কটকটীয়া কৰা হৈছে বুলি কৈছে, কিন্তু গ্ৰাউণ্ড লেভেলত OC IC পৰ্যায়ৰ লেভেলত কোনো তেনেকুৱা নিৰাপত্তা চেকিং বা তেনেকুৱা মানে কোনো নাকা মানে তেনেকুৱা মানে চেকিং আমি দেখিবলৈ পোৱা নাই। আৰু যিবিলাক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে, সেই নিৰাপত্তা বাহিনী পৰ্যাপ্ত পৰিমাণে হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি অসম চৰকাৰ বা অসমৰ গৃহ বিভাগ আমি আহ্বান জনাব বিচাৰিছোঁ যে অহাকাইলৈ যি নিৰ্বাচন হ'ব, এই আগমুহূৰ্তত যি ঘটনা সংঘটিত হ'ল, এই বৰ্তমান এই সময়ৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহ বিভাগৰ যি মুৰব্বী, লগতে অসমৰ মুখ্য সচিব ডাঙৰীয়া, BTRৰ IGP ডাঙৰীয়া আৰু ল এণ্ড অৰ্ডাৰ IGP সন্মানীয় CP সিং ডাঙৰীয়াক আমি আহ্বান জনাম, বৰ্তমান মানে এই সময়ৰ পৰা সমগ্ৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত অৰ্ধসামৰিক বাহিনী দিয়াৰ লগতে ইয়াত মানে আৰ্মি মোতায়েন কৰিব লাগে, অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰিব লাগে, যাতে সম্পূৰ্ণ যি নিৰ্বাচনী প্ৰক্ৰিয়া গণতান্ত্ৰিক দেশত যি গণতান্ত্ৰিক যি ভোটাধিকাৰৰ যি অধিকাৰী সাব্যস্ত, যাতে ভোটাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিৰ্ভয়ে স্বচ্ছ আৰু নিকা হিচাপে যাতে তেওঁলোকে ভোটদান কৰিব পাৰে। তাত কাৰো ভীতি, কাৰো দাবী, কাৰো ধমকি, কোনো কাৰোবাৰ আক্ৰমণ, কাৰোবাৰ মানে হিংসা, এই হিংসাবিলাক আমি কেতিয়াও মানে বিচৰা নাই। আৰু এই হিংসাবিলাক যাতে কেতিয়াও নহয়। আৰু এই হিংসাৰ মানে পন্থাকে লৈ পেলাই এই মানে দাবী ধমকি আক্ৰমণৰ পন্থাকে লৈ পেলাই সুদীৰ্ঘ 17 বছৰ BPFৰ হাগ্ৰামা দলে সেই মানে চৰকাৰ বহিলে, শাসন চলাই আহিলে। আৰু ৰাইজে কোনো হিংসা, কোনো মানে অশান্তি, কোনো অপশাসন আৰু কোনো আক্ৰমণক বিচৰা নাই। আৰু তাৰ কাৰণে ইয়াৰ মানে এইটো বিদায় দি পেলাই এটা পৰিৱৰ্তনৰ যাত্ৰাত, শান্তিৰ যাত্ৰাত
সম অধিকাৰ সম উন্নয়নৰ যাত্ৰাত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ বিচৰাটো দেখি পেলাই আজি তেওঁলোকে শংকিত হৈ পেলাই শংকাত ভুগি পেলাই ৰাতি টোপনি যোৱা নাই আৰু ইয়াৰ কাৰণে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে মানে মানুহ মানে মাতিছে মানে আমাৰ যুৱক মানে বিলাকক মাতিছে আৰু তেওঁলোকক এই বেয়া কামবিলাকক কাৰোবাৰ আক্ৰমণ কৰা কাৰোবাৰ ওপৰত মানে অত্যাচাৰ চলোৱা কাৰোবাৰ ওপৰত মানে হিংসা কৰা আৰু কাৰোবাৰ মানে দা লাঠি কুঠাৰেৰে বা শিলেৰে আক্ৰমণ কৰা এইবিলাক কাৰ্যত তেওঁলোকক লিপ্ত কৰাইছে আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে কৈছোঁ যে ৰাইজক আমি আহ্বান জনাইছোঁ যে এনেকুৱা হিংসা বিচৰা এনেকুৱা অপশাসন দিয়া এনেকুৱা মানে জংগল ৰাজ দালাল ৰাজ আৰু কাৰোবাৰ আক্ৰমণ কৰি পেলাই দমন দেখুৱাই পেলাই যি নিৰ্বাচনী জিকোৱাৰ যি অপচেষ্টা সেই অপচেষ্টাক ওপৰাই পেলাই ৰাইজে নিৰ্ভয়ে ভোটদান কৰিব লাগে যাতে আগন্তুক দিনত বিটিআৰত শান্তি প্ৰতিষ্ঠা যিহেতু অলৰেডি শান্তি অধিষ্ঠিত হৈছে ইয়াত শান্তি চুক্তি হৈ গ'ল ইয়াতে অস্ত্ৰমুক্ত এটা অঞ্চল হিচাপে পৰিগণিত হৈ গ'ল তো আমাক উন্নয়ন লাগে আমাক অধিকাৰ লাগে আৰু আমাক সকলো স্তৰৰ ৰাইজৰ দৰিদ্ৰ দুখীয়া ৰাইজৰ যাতে আমি মংগল কামনা কৰিব পাৰোঁ উন্নয়ন সাধিব পাৰোঁ তো তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকক মই ৰাইজক এই কথাও মানে আপোনালোকক মই এৰি দিছোঁ যে আপোনালোকক যে এনেকুৱা এটা চৰকাৰ লাগে নেকি যি চৰকাৰে নেকি দাদাগিৰি গুণ্ডাৰাজ মানে দাবী ধমকি টকা পইচা বিলাই চৰকাৰ বনাব বিচাৰে না আপোনালোকক এনেকুৱা এটা চৰকাৰ লাগে যি চৰকাৰে নেকি আপোনালোকক সুশাসন দিব যি চৰকাৰে নেকি আপোনালোকক শান্তি দিব যি চৰকাৰে নেকি আপোনালোকক পৰিৱৰ্তন দিব যি চৰকাৰে দৰিদ্ৰ দুখীয়া ৰাইজৰ সমস্যা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক মাটি বাৰী সমস্যাবিলাক মীমাংসা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আপোনালোকক পৰিৱৰ্তন দিবলৈ তেওঁলোকে কাম কৰি আছে তো ইয়াৰ কাৰণে এই ৰাজনীতিক পৰিৱেশত এই নিৰ্বাচনী পৰিৱেশত আমি অতিকৈ মানে দুখ পাইছোঁ আমি মৰ্মাহত হৈছোঁ যে এনেকুৱা এটা মানে এটা এজেণ্ডা এনেকুৱা এটা কনস্পিৰেচি এনেকুৱা এটা পৰিকল্পনা কৰিব পাৰে যে UPPLৰ সভাপতি বিটিআৰ শান্তি চুক্তি স্বাক্ষৰকাৰী বা এফচুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াত এনেকুৱা এটা অতৰ্কিত আক্ৰমণ কৰাটো আমি মুঠিও সহজ ল'ব পৰা নাই আৰু এই কথাটো আমি বাৰম্বাৰ ক'ম যে প্ৰশাসনৰ ইয়াত ক'ৰবাত নহয় ক'ৰবাত গাফিলতি হৈছে আৰু প্ৰশাসনে এইটো যি ধৰণে এইটো পৰ্যাপ্ত নিৰাপত্তা দিয়াৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাটো মানে ৰাইট টাইমত যেনেকুৱা ল'ব লাগিছিল এইটো সঠিকভাৱে হোৱা নাই তো ইয়াৰ কাৰণে আৰক্ষী বিভাগ বা মানে জিলা প্ৰশাসন বা অসম চৰকাৰক আমি দাবী জনাইছোঁ যে কোনো কাৰণত অহা কাইলৈ এই যি নিৰ্বাচনী যি প্ৰক্ৰিয়া মানে 7 বজাৰ পৰা আৰম্ভ হ'ব কোনো কাৰণত যাতে ইয়াতে লেপছ নাযায় আৰু ইয়াত যিমান সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনী পুলিচ বাহিনী ইয়াত মোতায়েন কৰিব লাগে আজি ৰাতি প্ৰেজাইডিং অফিচাৰ ফাৰ্ষ্ট পলিং ছেকেণ্ড পলিং থাৰ্ড পলিং সকলো অফিচাৰবিলাক এতিয়া নিজ নিজ মানে গন্তব্য স্থানত গৈ পাইছে তেওঁলোকৰ নিৰাপত্তাৰ কথাও আহিব পাৰিব কাৰণ বিভিন্ন স্থানত আমি দেখিবলৈ পাইছোঁ যে হোমগাৰ্ডক এজন দুজন হোমগাৰ্ড দি পেলাই তেওঁলোকক পঠাইছে তো ইয়াৰ পৰা আমি এতিয়া মানে অনুমান এটা পাইছোঁ যে যোৱাটো সময়ত মানে বেলট বক্স মানে ক'ৰবা কুৱাত পেলাই দিয়া পুখুৰীত পেলাই দিয়া বেলট বক্স কাঢ়ি লাই পেলাই মানে এইটো ৰেগিং কৰা আৰু বেলট বক্স লৈ পেলাই মানে এইটো গাইব কৰি দিয়া এনেকুৱা পৰিৱেশ আমি কোকৰাঝাৰ আৰু চিৰাঙত আমি দেখিবলৈ পাইছোঁ তো ইয়াৰ কাৰণে প্ৰশাসনক মই আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ যে অসম চৰকাৰ কঠোৰ হওক প্ৰশাসন কঠোৰ হওক জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন কঠোৰ হওক আৰু সকলো কাম যাতে শান্তিপূৰ্ণভাৱে হৈ যায় ইয়াতে কোনেও যাতে মানে ভয় ভাবুকি যাতে ভোটদান দিব লগা নহয় নিৰ্ভয়ে যাতে ভোটদান কৰিব পাৰে এই কথাকে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ আৰু সদশেষত এই যে আক্ৰমণকাৰী যি গুণ্ডা বাহিনী যি ভেৰনীয়া হাগ্ৰামা বাহিনীয়ে যি পুহি থৈছে বা BPF দলে যি পুহি থৈছে ইউথ কেম্পৰ নামত তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে ব্যৱস্থা ল'ব লাগে আৰু অন্যথা আমি নিখিল বড়ো ছাত্ৰ সন্থা শান্তিৰ স্বাৰ্থত গণতান্ত্ৰিক যি মানে দেশৰ সংবিধানে ৰাইজক বা নাগৰিকক অধিকাৰ দিছে সংবিধান মজবুত কৰাৰ স্বাৰ্থত গণতন্ত্ৰ মজবুত কৰাৰ স্বাৰ্থত বা গণতন্ত্ৰৰ যি মূল্যবোধ এইটো শক্তিশালী কৰাৰ স্বাৰ্থত নিখিল বড়ো ছাত্ৰ সন্থা আহি থকা সময়ত আমি গণতান্ত্ৰিকভাৱে অহিংসা মানে নীতিৰে আমি নিজৰ মানে এই যে মানে শান্তি বা এই যে যি অহিংসা এটা দেশত যি অশান্তি সৃষ্টি কৰিব বিচৰা যি পক্ষ বা অশান্তি সৃষ্টি কৰিব পৰা মানে বিচৰা যি মানে এজেণ্ট বা যি কনস্পিৰেটৰ বা যি গ্ৰুপ আছে সেই গ্ৰুপক আমি প্ৰতিবাদ জনাই পেলাই আমি শান্তি বিচাৰি অহিংসা বিচাৰি বা এই অঞ্চলৰ আমি ৰাইজৰ মানে মংগল বিচাৰি পেলাই আমি গণতান্ত্ৰিক আমি আন্দোলনত বহিব লগা
আমাৰ মানে এনেকুৱা কাৰ্যপন্থা আমি ল'ব লগা হ'ব পাৰে। তো ইয়াৰ কাৰণে আমি 12 ঘণ্টীয়া আমি সময় আমি ৰাখিছোঁ। আমি প্ৰশাসনৰ ওপৰত পূৰ্ণ আস্থা আছে, চৰকাৰৰ ওপৰত পূৰ্ণ আস্থা আছে, নিৰ্বাচন আয়োগৰ ওপৰত পূৰ্ণ আস্থা আছে। কিন্তু আস্থা থাকিলেই নহ'ব, ইয়াত কাম কৰি দেখুৱাব লাগিব। আৰু ইয়াত এনেকুৱা এটা দুটা তিনিটা চাৰিটাত বহুখিনি মানে অপ্ৰীতিকৰ ঘটনা যোৱা 10-15 দিনৰ পৰা ইয়াতে সংঘটিত হৈ আছে। আৰু প্ৰশাসনে ৰাইট টাইমত ৰাইট একশ্যন নোলোৱাৰ কাৰণে আমি দেখিবলৈ পাওঁ যে ইয়াত মানে উৎসৱ মহলত যিবিলাক বিষয়াসকল আছে তেওঁলোকে ডাইৰেকশ্যন দিয়ে, তেওঁলোকে ভালকৈ কাম কৰি আছে। BTRৰ IGP ডাঙৰীয়াই তেওঁ মানে সকলো মনিটৰিং অবজাৰ্ভেশ্যন ৰাখি আছে আৰু আমি তেওঁৰ লগতো যোগাযোগ আছোঁ, তেওঁ যেনেকুৱা ডাইৰেকশ্যন দিয়ে। কিন্তু OC আৰু IC লেভেলত আমি তাত মানে কাম হোৱাটো দেখিবলৈ পোৱা নাই। তাত মেটেৰিয়েলি হোৱাটো আমি মানে বিভিন্ন মানে ৰিপৰ্ট আমি পাইছোঁ। তো আমি আহ্বান জনাইছোঁ যাতে কোনো ইয়াত কাৰোবাৰ লগত বুজাবুজি, কাৰোবাৰ লগত মেটেৰিয়েলি হৈ পেলাই যাতে প্ৰশাসন যন্ত্ৰ নষ্ট নকৰে। গণতান্ত্ৰিক যি মানে দেশৰ যি আইন, এই আইন ব্যৱস্থাটো যাতে ধ্বংস নকৰে। তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ সকলো মানে বিষয়া, সকলো আমলা, সকলো যিখিনি দায়িত্ব মানে তেওঁলোকে পাইছে, নিশ্চয় তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব। আৰু ইয়াত শান্তি স্থাপন যি মানে এটা প্ৰক্ৰিয়া আছে, সেই শান্তিটো বৰ্তাই ৰাখিব। আৰু ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ যে আপোনালোকে আজিৰ যি ঘটনা হ'ল, এই ঘটনাৰ পৰা আপোনালোকৰ মানে অনুমান পাইছে যে আহি থকা দিনত এই চৰকাৰ যদি মানে থাকে বা এই যোৱা সময়ত যি চৰকাৰ চলাইছিল, এই দলে যদি চৰকাৰ আকৌ পুনৰ গঠন কৰে, তেতিয়ালৈকে ইয়াত অন্ধকাৰ নামি আহিব, ইয়াত অত্যাচাৰ নামি আহিব, ইয়াত জংঘল ৰাজ 3 গুণ বাঢ়িব, ইয়াত দাদাগিৰি গুণ্ডাৰাজৰ সংখ্যা বাঢ়িব। তো ইয়াৰ কাৰণে এই চৰকাৰক এই যোৱা কালত যি চৰকাৰ চলাইছিল দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসনৰ চৰকাৰ উফৰাই পেলাই নতুন এটা ব্যৱস্থা, নতুন এটা শাসন, সুশাসন, এটা শান্তিৰ এটা চৰকাৰ, পৰিৱৰ্তনৰ এটা চৰকাৰ ৰাইজে আনিবলৈ যি চেষ্টা যি হাতত লৈছে, এই সিদ্ধান্ত, এই উদ্দেশ্য, এই মানে যি মানে একমত এক সিদ্ধান্ত, এক উদ্দেশ্য আপোনালোকে সফলভাৱে ৰূপায়ণ কৰক। আৰু অহাকাইলৈ আপোনালোকে আজি যি ঘটনা হৈ গ'ল, ইয়াৰ প্ৰতিবাদত অধিক সংখ্যক লোক ওলাই আহি পেলাই গণতান্ত্ৰিক দেশৰ যি আপোনাক অধিকাৰ দিয়া হৈছে, ভোটাধিকাৰৰ যি অধিকাৰ দিয়া হৈছে, মানে আপোনালোকে ভোট দান কৰি পেলাই এই মানে ভোটৰ যি মানে সংখ্যা আপোনালোকে বঢ়াওক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক। এই কথাকে আমি আহ্বান জনাইছোঁ। আৰু BTR অঞ্চলত কাৰো দাদাগিৰি নচলিব, BTRত কাৰো মানে হিংসা নচলিব, BTRত কাৰো মানে গুণ্ডাৰাজ নচলিব। BTR অলৰেডি শান্তি স্থাপন হৈছে। আৰু কোনোবা শক্তিয়ে যদি এইবিলাক ধ্বংস কৰিব বিচাৰিছে, নষ্ট কৰিব বিচাৰিছে, এইটো প্ৰশাসনে বা অসম চৰকাৰে, নিৰ্বাচন আয়োগে বা আৰক্ষী বিভাগে ইয়াৰ ওপৰত নিশ্চয় ব্যৱস্থা ল'ব লাগিব। আইন সকলোৰ কাৰণে সমান। এই আইন ভংগকাৰীসকলক অতি শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰক, বিহিত ব্যৱস্থা লওক। আৰু আমি ইয়াৰ কাৰণে সময় বান্ধি দিছোঁ যে 12 ঘণ্টীয়াৰ ভিতৰত যিবিলাকৰ নাম এজাহাৰত দাখিল কৰা হৈছে, সেই নামবিলাকক লৈ পেলাই আপোনালোকে একশ্যনত নামক। আৰু এইখিনিকে আমি আহ্বান জনাইছোঁ। আৰু কোনেও যাতে ভয়ত শংকাত ভুগিব লগা নহয়, কোনেও ভয় শংকাত থাকিব নালাগে। এনেকুৱা মানে সময় আমি পাৰ কৰিছোঁ, দেখিছোঁ। আৰু কোনো কাৰণত ভয় শংকাত আপোনালোকে জীৱন যাপন কৰিব নালাগে। নিৰ্ভয়ে থাকক, সুৰক্ষিত থাকক, আপোনালোকে শক্তিশালী হৈ থাকক। নিখিল বড়ো ছাত্ৰ সন্থা সকলো ৰাইজৰ লগত আমি একেলগে আছোঁ আৰু থাকিম আৰু কাম কৰি যাম। আপোনালোকৰ যিকোনো সময়ত অসুবিধাৰ কাৰণে আপোনালোকে আমাক মানে খবৰ দিয়ক। আমি আপোনালোকৰ লগত, ৰাইজৰ লগত আমি একেলগে থাকি কাম কৰিম আৰু শান্তি প্ৰতিষ্ঠা হ'বই। শান্তি অলৰেডি ইয়াত প্ৰতিষ্ঠা হৈছে। আৰু এই শান্তি বজাই ৰাখিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সকলো স্তৰৰ যিখিনি কৰণীয় কাম আমি ভৱিষ্যতে আমি কৰি যাম। এই কথাকে আমি স্পষ্টভাৱে আমি দাঙি ধৰিছোঁ। ধন্যবাদ।